নমস্কাৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নৰ্থ ইষ্ট নিউট্ৰিয়েণ্টছ প্ৰাইভেট লিমিটেড ৰামৰীৰ পৰা। আজি ইয়াত এটা ব্লাড ডোনেশ্যন কেম্পৰ অৰ্গেনাইজ কৰা হৈছে। ব্লাড ডোনেট কৰাটো যে এটা ভাল কাম, সেই কামটোৰ ওপৰত সজাগ কৰিবলৈ এই কেম্পটো আয়োজন কৰা হৈছে। বাকী কি হয় আপোনালোকক দেখাই আছোঁ, বলক যাওক। ইতিমধ্যে মেডিকেলৰ টিমখিনি যিখিনি প্ৰয়োজনীয় সা সঁজুলি গোটেইখিনি লৈ আহি পাইছে। মঙলদৈ চিভিলৰ পৰা আহিছে মেডিকেল টিম, তেওঁলোকে এতিয়া ৰিফ্ৰেছমেণ্ট লৈ আছে আৰু খন্তেক সময় পিছতে ব্লাড ডোনেশ্যন কেম্পটো আৰম্ভ কৰা হ'ব। প্ৰথমতে ৱেইট জোখা হৈছে, তেওঁৰ ৱেইটটো ঠিকে আছে। ৱেইট চেক কৰাৰ পিছত এবাৰ হ'ব হিমগ্ল'বিন চেক। আজিকালি হিমগ্ল'বিন টেষ্ট কৰিলে একো গমেই নাপায়, একদম ধুনীয়াকৈ এনেকৈ লগাই দিলে হৈ গ'ল, একো গমেই নাপায়। এয়া হিমগ্ল'বিন ওলাই গ'ল, ধুনীয়া আছে তেওঁৰ হিমগ্ল'বিন। ইয়াৰ পিছত টেষ্ট কৰা হ'ব ব্লাড গ্ৰুপ। এতিয়া হ'ব কাউন্সিলিং। আপনার নামটা কম মেন্টালি ফিজিক্যালি ফ্রি না একদম মস্ত ডাঙৰ বেজিৰে ফুটাই দিব। ব্লাড ডোনেট কৰি উঠি এইবিলাক খাব লাগিব আৰু ব্লাড দি উঠাৰ পিছত 10 মিনিটমান ৰেষ্ট ল'ব লাগে। মোৰ লগত আছে এজন, এতিয়ালৈকে তেওঁ 12 মাহমান ব্লাড দিলে। তেওঁৰ পৰা জানিম ব্লাড দিয়াৰ পিছৰ অনুভৱবিলাক, প্ৰথমবাৰ দিওঁতে কেনেকুৱা হৈছিল আৰু এতিয়া তেওঁৰ অনুভৱবিলাক কেনেকুৱা হয়। নমস্কাৰ, মই নৱকুমাৰ শৰ্মা। ব্লাড দিয়াৰ একো বেয়া নাই, গোটেইখিনি ভালেই, নিজৰ শৰীৰৰ কাৰণেও ভাল, লগতে নিজৰ যিখিনি তেজৰ পৰীক্ষা থাকে সেইখিনিও হৈ যায়। 18ৰ পৰা 60 বছৰৰ ভিতৰৰ যিখিনি মানুহ আছে সুস্থ সবল, যিয়ে ধৰক আনক সহায় কৰা মানসিকতা এটা থাকে, তেওঁলোকে দিব পাৰে, ওলাই আহিব পাৰে, একো ভয় নাই, কোনো বেমাৰ আজাৰ নহয়, কোনো ছাইড এফেক্ট নহয়, বৰঞ্চ নিজৰ দেহাৰ আৰু নিজৰহে লাভ হয়। যিজন মানুহ বিপদত পৰে, ব্লাড বিচাৰি হাহাকাৰ কৰি ঘূৰি ফুৰে, তেওঁৰো সহায় হয় আৰু আপোনাৰো সহায় হয়, এটা পৰম শান্তি পোৱা যায়। ফাৰ্ষ্ট টাইম কৰোঁতে অলপমান মোৰ মনত ভয় আছিল, কিন্তু বহুতে সাহস দিছে। তাৰপিছৰ পৰা আৰু পিছুৱাই অহা নাই, এতিয়া নিজে উপযাচি দি আছোঁ। প্ৰথমবাৰ অলপ চবৰে ভয় হয় বাৰু, সেইটো ভয় কৰিব নালাগে, ওলাই আহক। এতিয়া মোৰ ব্লাড মানে হিমগ্ল'বিন টেষ্ট হ'ব। গমেই নাপায় মোৰ হিমগ্ল'বিন 14.5। মোৰ এতিয়া কাউন্সিলিং চলি আছে। এইটোত ব্লাড ল'ব আৰু এই ব্লাড দিয়াৰ পিছত এইবিলাক খাব দিব। আমুলৰ জুইচ, তাৰপিছত আছে ORS আৰু পানী বটল। বলক এতিয়া ব্লাড দিব যাওঁ। আমাৰ দি আছে জেমছে, এইবাৰ 14 নম্বৰৰ পৰা দি আছে তেওঁ। এই হ'ল ৰেগুলাৰ ডোনাৰ। আপুনি কিমানবাৰ দিলে? ফাৰ্ষ্ট টাইম। ফাৰ্ষ্ট টাইম। কেনেকুৱা লাগি আছে আপোনাৰ? ভাল লাগিছে ব্লাড ডোনেট কৰি, আৰু ইয়াতকৈ আৰু সুখৰ বস্তু কি হ'ব পাৰে? কিবা পইচাটো লগা নাই? নাই। ব্লাড দিয়াৰ পিছত পুৰা গিফ্ট। এইটো পানী আনিব পিছত। বহুতবাৰ ব্লাড দিলোঁ, ব্লাড দি কিনে বঢ়িয়া লাগে। সকলোৱে দিব লাগে ব্লাড। ব্লাড দিয়াৰ পিছত ভাল বস্তু খাব লাগে। এতিয়া আমি খাই আছোঁ কল, কণী, কেক আৰু মিঠাই। মই দুজন ডোনাৰ লৈছোঁ, নতুন ডোনাৰ। তেওঁলোকে এবাৰো দি পোৱা নাই, ভয় খাই আছিল বহুত, বিৰাট মানে ভয় খাই আছিল। মই বুজাইছোঁ যে একোৱে নহয় বুলি, তেতিয়ালৈ অলপ মানিছে আৰু আহিছে। কি কোৱা মিলা? ভইচ কেই নম্বৰ বাৰ? আমাৰ এইবাৰ কেম্পটোত বহুতজন নতুন ডোনাৰ আহিছে। তই ফাৰ্ষ্ট টাইম দি আছে নেকি? কোনোবা ক'লা নে নিজে দিম বুলি? দে বঢ়িয়া। মিন্দু কেই নম্বৰ? বঢ়িয়া। আৰু তুমি কি প্ৰথমবাৰ? ভয় লাগি আছে নেকি? হা, তোমাৰতো ফাৰ্ষ্ট টাইম? তো বেলেগক ক'বানে দিবলৈ? আপুনি কওক কিবা এটা। ইয়াতে আগৰবাৰো আহিছে।
কওকচোন কিবা এটা আমাৰ ইয়াতে ব্লাড ডোনেশ্যন কেম্প দুটাই কৰিলে আপুনি আপোনাৰ অনুভৱটো কওকচোন যোৱাবাৰতো আপোনালোকৰ এনেকুৱা হৈছিলে যে আমাৰ মানুহ লাষ্টত ঘূৰি যাব লগা হৈছিল তো এনেকুৱা হৈছিলে ইয়াৰ আগৰ কেম্পটোত আমাৰ মানুহ বহুত আছিল ইমান মানুহ আগুৱাই আহিছিল যে লাষ্ট টাইমত তেওঁলোকে ব্লাড বেংকৰ মানুহে ক'লে যে আৰু নালাগে বুলি এইবাৰো ঠিক তেনেকুৱা হ'বলৈ গৈ আছে আমাৰ দীঘলীয়া শাৰী হৈছে অলৰেডি 2 ঘণ্টাৰ ভিতৰত 30 জনৰ ওপৰত মানুহ দিলে আৰু এতিয়া আৰু আহি আছে তো আজিও কি হয় নাজানো চাগে মানুহ ঘূৰি যাব লাগিব যেন পাইছোঁ আপুনি কিবা ক'ব ব্লাড দিব লাগে মানুহৰ সুবিধা হয় আৰু নিজৰ ব্লাডটো পৰিষ্কাৰ হয় আৰু উপকাৰ হয় আজিও আমাৰ ধুনীয়াকৈ কেম্পটো হৈ গ'ল আৰু যোৱাবাৰৰ দৰে এইবাৰো আমাৰ যথেষ্ট সংখ্যক মানুহ হ'ল আৰু এইবাৰো মানুহ বহুত ঘূৰি যাবলগীয়া হ'ল আমি সকলোৰে ব্লাড কালেক্ট কৰিবলৈ নোৱাৰিলোঁ আৰু সুন্দৰভাৱে হৈ গ'ল আমাৰ যিখিনি মানুহ আছে সম্পূৰ্ণভাৱে সজাগ হৈ উঠিছে ব্লাড ডোনেশ্যন কৰিবৰ কাৰণে আৰু সকলোকে আহ্বান জনাওঁ যে ব্লাড ডোনেট কৰক এইটো এটা বহুত মহৎ কাম হয় আপোনাৰ ব্লাড ডোনেশ্যনৰ ফলত তিনিজন ব্যক্তিৰ জীৱন বাচিব পাৰে সেয়ে কৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ